নমস্কাৰ। আজিৰ কবিতাৰ শিৰোনাম হৈছে বৃদ্ধাশ্ৰম। মই কবিতাটো আৰম্ভ কৰিব লৈছোঁ। বৰ্তমানত অতীতৰ পোহৰ বিলাই দিয়াৰ অপৰাধত ককা দেউতা আজি বৃদ্ধাশ্ৰমত। বৰ্তমানত অতীতৰ পোহৰ বিলাই দিয়াৰ অপৰাধত ককা দেউতা আজি বৃদ্ধাশ্ৰমত। শুধৰাই দিয়া মোৰ ব্যাখ্যা, বহলাই দিয়া মোৰ ব্যাখ্যা, শুধৰাই দিয়া, বহলাই দিয়া, শুধৰাই দিয়া, বহলাই দিয়া মোৰ ব্যাখ্যা। জীৱন বাটত যাত্ৰা নিঃসংগতাৰ কৰালত, কন্ধুৱাই দিলে আজানে ঈশ্বৰ তুমি ক'ত? প্ৰশ্নৰ মাজত উত্তৰ, মাত্ৰ পাৰ্থক্য অক্ষাংশৰ। এয়াই সত্য, একমাত্ৰ পুত্ৰ আজি মোৰ প্ৰাংগণত। বিৰল নিত্য বাস্তৱৰ তাগিদা আছিল মাত্ৰ এক কাপ চাহৰ। নমস্কাৰ। আশা কৰিছোঁ বন্ধুসকল বাস্তৱৰ প্ৰেক্ষাপটত মই নিজকে সাব্যস্ত কৰিব পাৰিছোঁ। আপোনালোকৰ ভালপোৱা আৰু মৰম সদায় বিচাৰিম। ভাল লাগিলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, শ্বেয়াৰ কৰিব। নমস্কাৰ।